গুড মৰ্ণিং ক্লাছ 8 আমি ক্লাছ 8ৰ মেৰী কিউৰী লেচনটো পঢ়ি আছিলোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকে চালে তোমালোকৰ আকৌ এবাৰ মনত পৰিব। আজি আমি আৰম্ভ কৰিম তেওঁলোকৰ পৰীক্ষা, তেওঁলোকে যোনটো ৰুমত তেওঁলোকে বসবাস কৰিছিলে, থাকিছিলে, তাত তেওঁলোকে সৰু ৰুমটোতে এটা ছায়েন্সৰ বিজ্ঞানৰ লেবৰেটৰী এটা বনাইছিলে, হয়নে? সেই লেবৰেটৰীত তেওঁলোকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিছিলে, সদায় কৰিয়ে আছিলে। তাৰপিছত তেওঁৰ গিৰিয়েক আৰু তেওঁ মেৰী দুজনকে কিছুমান ধাতুৰ দৰকাৰ হৈছিলে। সেই ধাতুৰ নাম হৈছিলে পিটছ ব্লেড। সেই পিটছ ব্লেড ধাতুটো খুব দামী আছিলে আৰু তেওঁলোকে সেই পিটছ ব্লেড ধাতুটো কিনিব পৰা নাছিলে। সেইকাৰণে অষ্ট্ৰিয়াৰ চৰকাৰে তেওঁলোকক পিটছ ব্লেড কিনি পেলাই দিছিলে, উপহাৰ হিচাপে দিছিলে, যাতে তেওঁলোকে সেই পিটছ ব্লেডেৰে তেওঁলোকে কিছুমান আৱিষ্কাৰ কৰিব পাৰে। সেইকাৰণে তেওঁলোকক কিনি দিছিলে আৰু সেই ধাতুটো কিনাৰ পিছত তেওঁলোক গিৰিয়েক ঘৈণীয়েক দুজনে যুটীয়াভাৱে মিলি পেলাই পৰীক্ষা নিৰীক্ষা কৰিলে আৰু সেই পৰীক্ষা কৰাৰ সময়ত খুব কষ্ট হৈছিলে, ৰাতিপুৱা গধূলি খুব কষ্ট কৰিছিলে। তাৰপিছত মেৰীয়ে সেই কষ্টৰ বেছি হোৱাৰ কাৰণে তেওঁ TB বেমাৰ আৰু নিমনিয়া বেমাৰত ভুগিছিলে আৰু সেই নিমনিয়া বেমাৰৰ কাৰণে তেওঁ কেইবাদিনৰ কাৰণেও তেওঁ বিচনাতেই থাকিবলগীয়া হৈছিলে। তাৰপিছত 2 বছৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁলোকে এবিধ পদাৰ্থ আৱিষ্কাৰ কৰিলে আৰু সেই পদাৰ্থবিধ হৈছে পলনিয়াম। তেওঁ যিহেতু নেকি পলেণ্ড চহৰত মেৰী কিউৰীৰ জন্ম হৈছিলে, সেইকাৰণে তেওঁলোকে যিটো ধাতু আৱিষ্কাৰ কৰি পাইছিলে, সেই আৱিষ্কাৰৰ নামটো তেওঁলোকে নিজৰ জন্ম ঠাইৰ নাম ৰাখিলে পলনিয়াম হিচাপে। তাৰপিছত তেওঁলোকে আৱিষ্কাৰ কৰিলে ৰডিয়াম চিকিৎসা বিজ্ঞানৰ কাৰণে খুব দৰকাৰী ধাতু হ'ল। তাৰপিছত এই আৱিষ্কাৰ কৰি থকাৰ সময়ত তেওঁলোকৰ বন্ধু আছিলে হেনৰী বেকৰেল আছিলে তেওঁৰ গিৰিয়েকৰ স্বামী পিয়েৰে কিউৰীৰ বন্ধু। তেওঁ এগৰাকী বৈজ্ঞানিকে আছিলে আৰু পিয়েৰে কিউৰীৰ সহযোগী আছিলে আৰু তেওঁলোকে তিনিওজনে মিলি পেলাই এই ৰডিয়াম ধাতুটো আৱিষ্কাৰ কৰিছিলে। তাৰপিছত এই ৰডিয়াম ধাতুটো আমি ব্যৱহাৰ কৰিব পাৰোঁ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত। আৰু হীৰা যিটো নেকি খুব মূল্যৱান ধাতু বুলি জানো, হীৰাটো আমাৰ আচল হয় নে নকলি হয়, আচলি নকলি এনেকুৱা যে থাকে, আচলি হয় নে হীৰাটো নকলি হয়, সেই বিষয়ে জানিবলৈ এই ৰডিয়াম ধাতুটো ব্যৱহাৰ কৰা হয়। আৰু নেক্সট চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আমাৰ শৰীৰৰ ভিতৰৰ অংগবিলাক চাবলৈ এই ৰডিয়াম ধাতুটো ব্যৱহাৰ কৰা হয়, ৰেডিঅ'ধৰ্মী ৰশ্মিবোৰ ব্যৱহাৰ কৰা হয়। আৰু সেই আৱিষ্কাৰৰ কাৰণে তেওঁলোক মেৰী কিউৰী, পিয়েৰে কিউৰী আৰু হেনৰী বেকৰেল তিনিওজনকে যুটীয়াভাৱে ভৌতিক শাস্ত্ৰত আৱিষ্কাৰৰ বাবে তেওঁলোকে নোবেল বঁটা 1903 চনত প্ৰথমবাৰৰ বাবে তেওঁলোকে যুটীয়াভাৱে লাভ কৰে। তাৰমানে তিনিওগৰাকীকে একেটা বঁটাই প্ৰদান কৰে, ঠিক আছে। আৰু সেই নোবেল পুৰস্কাৰটো তেওঁলোকে ভৌতিক বিজ্ঞানৰ আৱিষ্কাৰৰ কাৰণে, এই ৰডিয়াম বা ৰেডিঅ'ধৰ্মী ৰশ্মিৰ আৱিষ্কাৰৰ কাৰণে পাইছিলে। আৰু 1911 চনত মেৰী কিউৰীয়ে অকলশৰীয়াভাৱেই ৰসায়ন বিজ্ঞানৰ কাৰণে নোবেল পুৰস্কাৰ লাভ কৰিছিলে। নোবেল বঁটাটো হৈছে এনেকুৱা এটা পুৰস্কাৰ, যোনটো পুৰস্কাৰ নেকি বিজ্ঞানৰ বিভিন্ন দিশৰ আৱিষ্কাৰৰ কাৰণে দিয়া হয় আৰু লগতে শান্তিৰ কাৰণে দিয়া হয়। আৰু মেৰী কিউৰীয়ে যুটীয়াভাৱে 1903 চনত ভৌতিক বিজ্ঞানৰ কাৰণে নোবেল পুৰস্কাৰটো পাইছিলে আৰু 1911 চনত অকলশৰীয়াভাৱে বা অকলেই তেওঁ ৰসায়ন বিজ্ঞানৰ আৱিষ্কাৰৰ বাবে তেওঁ নোবেল পুৰস্কাৰটো পাইছিলে। তাৰপিছত 2টা পুৰস্কাৰ পোৱাৰ পিছত তেওঁলোকৰ আৰ্থিক অৱস্থা যেতিয়া ভাল হৈ আহিল, তাৰপিছত পিয়েৰে কিউৰীৰ এটা পথ দুৰ্ঘটনাত, তাৰমানে গাড়ী এক্সিডেণ্ট এটাত তেওঁৰ গিৰিয়েক পিয়েৰে কিউৰীৰ মৃত্যু হোৱাৰ পিছত তেওঁক চৰকাৰে চৰ্বনত
এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে তেওঁক নিযুক্তি দিলে, মেৰী কিউৰীক নিযুক্তি দিলে আৰু সেই পদত যোনটো চাকৰি তেওঁক দিয়া হৈছিলে সেই চাকৰিত তেওঁৱেই প্ৰথম মহিলা প্ৰফেচাৰ আছিলে। আৰু নবেল পুৰস্কাৰৰ ক্ষেত্ৰতো তোমালোকক মই আগতেই কৈছোঁ যে তেওঁৱেই প্ৰথম মহিলা নবেল পুৰস্কাৰ বিজয়ী আছিল। নবেল পুৰস্কাৰটো 1901 চনত প্ৰথম দিয়া আৰম্ভ কৰিছিলে আৰু 1903 চনত তেওঁ সেই পুৰস্কাৰটো প্ৰথম মহিলা হিচাপে তেওঁ পাইছিলে। ঠিক আছে, তাৰপিছত তেওঁৰ দুগৰাকী জীয়েক আছিলে, সেইটো মই তোমালোকক আগতেই কৈছোঁ, আইৰিন আৰু ইভ। আইৰিন আৰু ইভেও নবেল পুৰস্কাৰ পাইছিলে। আইৰিনে পাইছিলে ৰসায়ন শাস্ত্ৰৰ কাৰণে 1935 চনত আৰু ইভে পাইছিলে 1965 চনত শান্তিৰ কাৰণে। ইভে কিন্তু বিজ্ঞানৰ কাৰণে পোৱা নাই, আইৰিনে বিজ্ঞানৰ কাৰণে পাইছিলে, ৰসায়ন বিজ্ঞানৰ কাৰণে, আৰু সৰু জীয়েক ইভে আকৌ শান্তিৰ কাৰণে পাইছিলে। তো দুগৰাকীয়ে তেওঁলোকৰ জীয়েক দুগৰাকীয়ে আইৰিন আৰু ইভেও নবেল পুৰস্কাৰ লাভ কৰিছিলে। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰথম বিশ্বযুদ্ধৰ সময়ত আইৰিন আৰু মাকে মিলি পেলাই আঘাতপ্ৰাপ্ত যিবিলাকৰ যুদ্ধৰ সময়ত আঘাত হয়, আঘাতপ্ৰাপ্ত সৈনিকবিলাকক তেওঁলোকে দুজনে মিলি পেলাই খুব সেৱা শুশ্ৰূষা কৰিছিলে। চিকিৎসা বিজ্ঞানৰ বিভিন্ন ধৰণৰ পৰীক্ষা আৰু জীৱনৰ বিভিন্ন ধৰণৰ কাম কাজৰ বা কিছুমান সামাজিক কিছুমান কাম কাজ কৰোঁতে তেওঁ শাৰীৰিকভাৱে খুব অসুস্থ হৈ পৰিল মেৰী কিউৰী। তাৰপিছত তেওঁ বেমাৰ হ'বলৈ ধৰিলে আৰু তাৰপিছত 1934 চনৰ 4 জুলাইত তেওঁ মেৰী কিউৰীৰ মৃত্যু হ'ল। চ' আজিলৈকে মেৰী কিউৰী পাঠটো আমি শেষ কৰিলোঁ এইখিনিতে। তোমালোকে কিতাপখন পঢ়িবা হিন্দীত। তাৰপিছত প্ৰশ্ন উত্তৰখিনি মই তোমালোকৰ পঠিয়াই দিম, অলপ সময়ৰ পিছতে মই কুৱেশ্যন আনচাৰকেইটা দিম, তোমালোকে চাই পেলাই নিজৰ বহীত লিখিবা আৰু লিখা প্ৰশ্নকেইটা তোমালোকে আকৌ মোক মোৰ পাৰ্চনেল যোনটো হোৱাটছআপ নাম্বাৰ আছে সেই হোৱাটছআপ নাম্বাৰত তোমালোকে পঠাবা, মই চেক কৰি দিম। ঠিক আছে, চ' আজিলৈকে আহোঁ। তাৰপিছত আমাৰ গ্ৰামাৰৰ কিছুমান লেচন আছে, সেইবিলাক আমি পঢ়িম। ঠিক আছে।